তাক বোলে বহুত পছন্দ জাঙ্গিয়াটা দেখে কি কইতেছিল আর জাঙ্গিয়াটা দেখে কইছে বহুত ভালো লাগছে জাঙ্গিয়াটা নিয়ে যাবে বলেছিল পুলিশটা কিন্তু বান্টু দেনি Hey guys, কি খবৰ? মই বৰ্তমান আছো ট্ৰেইনত আৰু যাবলৈ ওলাইছো কলকাতা আৰু আমি গৈ আছো মই অকলে জয়নে মোৰ লগত গৈ আছে বান্টু আছে ঋষি আছে অভিলেখদা আছে আৰু নিখিলদা আছে আৰু জয়ন্ত আছে ছজন গৈ আছো গৈ পিনে দেখাইছো আপোনালোকক কলকাতাৰ কি আছে কি নাই গোটেইকেইটা দেখাইছো তো ট্ৰেইনটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু একচুৱেলি আমি ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই কাৰণ দেৰি হৈছিলে সেইটো কাৰণে আমি ষ্টাৰ্ট কৰা নাই এতিয়া ট্ৰেইনত আছো গৈ পিনে দেখাইছো তো হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এলেক্স বাবাজন তো ভিডিঅ'টো সম্পূৰ্ণকৈ একেবাৰে চাই থাকিব আৰু মই ইয়াত হৈ আছে এনেকুৱা জাষ্ট আৰু লগৰকেইটা এইফালে খেলি আছে আৰু মোৰ তলত অভিলেখদা বহি আছে অভিলেখদা খেলি মানে এনেই মানে শুই আছে অভিলেখদা আৰু চাৰিজন এইফালে খেলি আছে দেখাম নেকি চাই থাকক টাইম হৈছে 11টা আৰু খাই আছোঁ ৰুটি অভিলেখদা আছে মাংস দৈ আছে এইফালে মাংস এইফালে কি আছে ঘৰৰ পৰা বনাই আছোঁ পইচা হেৰি কৰি লৈছোঁ মানে খাই আছোঁ এতিয়া চাব পাৰে এইফালে চবেই হৈছে এইফালে তলৰ ফালে হৈছে আৰু এইফালে হৈছে আমাৰ টিমকেইটা মানে কি আমাৰ টিমৰ কোনো হোৱা নাই মানে এনেকুৱা এজন মোবাইল টিপি আছে এজন ওপৰত কিবা কৰি আছে মানে চব এই জীৱন আৰু এনেকুৱাই গৈ আছে গোটেই ৰাতি মানে টোপনি অহা নাই মানে সেইটো কাৰণে কেমেৰা অলপ বেয়া হ'ব পাৰে একো নাই চবেই হৈ আছে চব আৰু এজন এইফালে অভিলেখদা এইফালে গৈছে ক'ৰবাত গৈছে ফুৰিব গৈছে বোলে আৰু চবেই হৈ আছে এইফালে আৰু এইফালে ৰিচিভ বহি আছে চাওক না টাইম হৈছে 2টা কিন্তু ই বহি আছে এতিয়ালৈকে চাল চাওক না মানে চাল কি ক'ম আৰু তই টোপনি অহা নাই নেকি হা টাইম হৈ গ'ল 3টা 3টা বজা নাই নেকি 3টা বাজিছিলে কি কৰিম শুব লাগিব ন The next day. Good morning guys. Time is 7:30. এতিয়া গৈ আছোঁ ব্ৰাছ কৰিব ঘৰটো ব্ৰাছ কৰি আছোঁ মানে এইটো কি হৈছে আমি 4টা বজাত 4টা বজাত শুইছোঁ আৰু 4টা বজাত শুই পিনে 7:30 উঠিলোঁ মই সোনকালে মানে আজি উঠিবলৈ মানে কি এতিয়া ৰাতিপুৱা 11 টি খাব আহিছোঁ 11 টি মানে প্ৰথমবাৰ মানে ৰাতিপুৱা খাই আছোঁ ট্ৰেইনত গুৱাহাটীৰ পৰা নলবাৰীৰ পৰা ৰাতিপুৱা 8টা দেখাই আছোঁ সম্পূৰ্ণকৈ আৰু চাউণ্ডটো অলপ প্ৰব্লেম আহিব পাৰে যিদিনক লেমন টি খাই আছে মজা লাগিছে আপোনালোকে কি খাই আছে লেমন টি ৰাতিপুৱা আৰু এইফালে চাহ নাখায় বোলে এইফালে গৰম পানী খাই আছে আৰু এজনে আৰু এজনটো শুই আছে এইফালে কোন ঋষিয়ে শুই আছে আৰু এইফালে আছে বান্টু লেমন টি খাই আছে কিন্তু ৰাতিপুৱা লেমন টি খাবলৈ কাৰণে ক'ব নালাগে আৰু মানে গাখীৰ চাহটো খালে মানে লেমন টি খালে মজা গ'লে কোচবিহাৰ পাৰ পিনে এইফালে চালোঁ মানে আমাৰ ঘৰ ফালে যেনেকুৱা যে ধান খেতি কৰি পিনে এনেই পেলাই থৈ দিওঁ মানে পেলাই থৈ দিওঁ মানে কি জাষ্ট খেতি নকৰোঁ এনেকুৱা মানে তো এইফালে চাইছোঁ কোচবিহাৰ পাৰ হৈ পিনে মানে প্ৰায়ভাগ মানে মানুহকেইটা কি কৰিছে ধান খেতি কৰিছে কোনোবাই চব্জি খেতি কৰিছে মানে পথাৰখন এনেই থাকিব দিয়া নাই মানে দেখাই আছোঁ আপোনাৰ কেনেকুৱা কি ধৰণৰ কৰিছে সিহঁতি কাৰণ আমাৰ ফালে চাওঁ মানে পথাৰখন যেতিয়া ধান খেতি কৰে তাৰপিছত এনেই থৈ দিয়ে মানে একো চব্জি নকৰে মানে এইফালে চাইছোঁ এতিয়া ধান খেতি এতিয়াও কৰিছে মানে সিহঁতি আৰু কোনোবাই চাইছোঁ যে চব্জি খেতি কৰিছে দেখাই আছোঁ আপোনালোকক চাই থাকিব টাইম হৈছে 4টা আৰু আমি ৰাতিপুৱা একো খোৱা নাই লেমন টি খাইছিলোঁ যে আৰু একো খোৱা নাই মানে আৰু 3টা বজাতমান খালোঁ মই 2টা ৰুটি খালোঁ ঠিক আছে আৰু এতিয়ালৈকে একো খোৱা নাই মানে একো খাবই মন যোৱা নাই মানে গাঁতখন এনেকুৱা লাগিছে কালি 7টা বজাত উঠিছোঁ আৰু ৰাতি খাইছোঁ 2টা ৰুটি খাইছোঁ আৰু ৰাতি এনেকুৱা হৈ গ'লোঁ তাৰপিছত মানে মুখখন মানে কেনেকুৱা
আহিছিলে এটা RPF আৰু এইটো বানটোৱে হৈ আছিলে ওপৰত তো চবৰ এটা তলি আছে মানে চবৰ তলিখন চাই মানে খুলি চালোঁ দেখালোঁ আৰু এইফালে ঋষিয়ে দেখালে আৰু এইফালে বানটোৱে পূৰা হৈ আছে ওপৰত আৰু তলিকেইটা গোটেইকেইটা মানে আমি খুলি দেখালোঁ তাৰ তলিখন মানে কি লক কৰা আছিলে ই মানে তাক মাতি আছোঁ শুনাই নাই মানে খঙত কি কৈছিলে ঐ ক না RPFটো কি কৈছিলে এইটোৱে জাঙিয়াখন চালে ন খাই আছো ষ্টিক এইফালে চবে এটা লৈ আহিছে খাই আছো ষ্টিক কাৰণ এইফালে বেছিকৈ গৰম দিছে ঐ সেইটো কাৰণে ষ্টিক খাই আছোঁ ষ্টিক খাই পিনে ট্ৰেইনত বহি আছোঁ ফাইনেলি মালদা পাই গ'লোঁ এতিয়া কালিতো ৰুটি চব্জি খাইছিলোঁ মানে ঘৰৰ পৰা লৈ এতিয়া আজি কি খাব লাগিব চাব লাগিব এতিয়া চাই আছোঁ ভিতৰত এতিয়া কি আছে দেখাই আছোঁ মানে কি টাইম হৈছে 9:30 এতিয়া এইফালে ৰুচি আৰু মই আৰু এইফালে কি খাবি ঐ ৰুটি খাম কালিতো ঘৰৰ পৰা ৰুটি আনিছোঁ ৰুটি আৰু মাংস ৰুটি খাই আছোঁ মজা লাগিব চাই আছোঁ দেখাই আছোঁ আপোনালোকে কি খাব চিকেন বিৰিয়ানী ল'লোঁ কালি কি খালে 100 টকা কালিতো ঘৰৰ পৰা ৰুটি লৈ আহিছিলে কিমান ল'লে এইটো 100 টকা চিকেন বিৰিয়ানী ৱাও মই কি খাম এতিয়া চাই আছোঁ दो अंडा कितना का ऐसे नहीं देगा अंडा हाँ এইফালে ৰুটি আৰু চব্জি বিৰিয়ানী লৈ আহিছে ৰুটি চব্জি ভাল এইটো ৰুটি হয় না কি হয় চব পুৰা ৰুমাল নিচিনা এনেকুৱা পাতল মানে কি ক'ম আৰু চাওকচোন আৰু এইফালে চব্জি দিছে আৰু পিঁয়াজ দিছে কেইটামান ৰুটি দিছে ৰুটিকেইটা চব এনেকুৱা পাতল ৰুটি খাই দিলোঁ এতিয়া এনেকুৱা পাতল আছে ৰুটিকেইটা মানে কি ক'ম মানে 6টা নে 8টা খালোঁ মানে এনেকুৱা পাতল চালে আৰু আপোনালোকে এনেকুৱা পাতল মানে কি ক'ম আৰু ৰুটি খালোঁ আৰু বিৰিয়ানী খালোঁ আৰু ডিম খাইছোঁ ৰুটি হৈছে এতিয়া ডিম খাই দিলে আৰু এতিয়া মালদা পাৰ হ'লোঁ এতিয়া ৰাতিপুৱা লগ পাই আছোঁ ডাইৰেক্ট কলকাতাত Okay. Namaskar. Welcome to Kolkata. ফাইনেলি গাইছ কলকাতা পাই গ'লোঁ মানে কলকাতা মানে কি হাওৰা ব্ৰিজত আছোঁ পূৰা ভিৰ আছে চব পাঁচটা ট্ৰেইনত হাওৰা ব্ৰিজ আৰু এইফালে গোটেইকেইটা আছে লগৰকেইটা এইফালে অভিলেখটা আছে मैं पूरा घामी গৈছোঁ আৰু এইফালে যাবা আছে আৰু এইফালে নিখিলদা আছে পূৰা ৰেডি ন আৰু এইফালে ইয়াৰ পৰা গৈ আছোঁ ইয়াৰ পৰা মানে আগত চাহ খাব লাগিব সেইটো কাৰণে তাত চাইছোঁ মানে হোটেলটো বিচাৰিব লাগিব সেইটো মানে চাহ খাব লাগিব এতিয়া চাহ খোৱা নাই মানে কালি ৰাতি মানে ৰাইচ খাইছোঁ আৰু কিবা কিবি খাইছিলোঁ মানে ৰুটি ইমান পাতল আছিলে ন এতিয়া গৈ আছোঁ ইয়াৰ পৰা হোটেলত গৈ আছোঁ দেখাইছোঁ গোটেইকেইটা চাইডে গৈ কলকাতা বুলি ক'লে মানে কি টেক্সিকেইটা মানে কি য়েল্ল' কালাৰ এইকেইটা মজা লাগে মানে আমাৰ ফালেতো হোৱাইট কালাৰ ইয়াত চাইছোঁ গোটেইকেইটা মানে কি য়েল্ল' চাব পাৰে এইফালে য়েল্ল' গোটেইকেইটা য়েল্ল' আছে এইফালেতো আৰু মোৰ ৰাইট চাইডে মানে কি পূৰা মানুহ এইফালে চাওঁ না পূৰা মানুহ ভিৰ 5টা বজাত এনেকুৱা মানুহ মানে কি ক'ম আৰু 5টা 12 হৈছে এতিয়া ইয়াৰ পৰা হোটেলত গৈ আছোঁ মানে এটা কথা মন কৰিলোঁ ইয়াত নিউজ পেপাৰ বাম্পাৰ চলো কিজানি এনেকুৱা মানুহ মানে গাড়ী লাইন লাগি আছে মানে নিউজ পেপাৰ কাৰণে তো আমাৰ ফালেতো ইমান নিউজ পেপাৰ চলে মানে ইমান নচলে এইফালে মানে ৰাতিপুৱা কি ক'ম আৰু নিউজ পেপাৰ এনেকুৱা কিন্তু এটা কথা মই মন কৰিলোঁ যে কালি মানে আমাৰ বেগকেইটা টলিকেইটা গোটেইকেইটা আমাৰ ছজন আছে চবৰ মানে কি এটা টলি আছে চবৰ মানে কি টলিকেইটা চেক কৰিলে মানে টলিকেইটা চেক কৰিলেতো পুলিচটোৱে এনেকুৱা ৰেচপেক্ট কৰিছে ইমান ধুনীয়াকৈ হাঁহি কথা পাতিছে মানে কি ক'ম আৰু ই মানে পিছত লাষ্টত গৈ পিনে থেংক ইউ বুলিও কৈছে এনেকুৱা মানে RPF গোটেইকেইটা মানে কি আহিছে 3-4জন আহিছিলে মানে 5 মিনিট 10 মিনিট পিছতে আহিছে এনেকুৱা ৰেচপেক্ট দিছে আৰু কি ক'ম মানে তেওঁলোকক চেলুট দিছোঁ সঁচাকৈ কৈছোঁ এনেকুৱা ৰেচপেক্ট দিছে আৰু আমাৰ ফালে মানে ডিপাৰ্টমেণ্ট কৰা নাই একচুৱেলি কিন্তু আমাৰ ফালে ভালে আছে কিন্তু এইফালে বেছি ৰেচপেক্ট দিছে অলপ চাউণ্ডটো মানে কি প্ৰব্লেম আহিব পাৰে কাৰণ ৰাতি এই 5টা 20মান হৈছে এতিয়া আৰু গাড়ীৰ চাউণ্ড দি সেইটো কাৰণে পূৰা মানে মাতটো অলপ বেয়া আহিব পাৰে মই এটা কথা কিন্তু মানি গ'লোঁ যিটো গৰম দিছে মানে ইয়াত আৰু কি ক'ম আৰু কলকাতাত
আৰু আমাৰ তাততো এনেকুৱা মানে তিনিচুকীয়াত আমি আছোঁ হাওৰা ব্ৰিজৰ ওচৰত আৰু ডাইৰেক্ট মানে কি ৰুমত গৈ পিনে কথা পাতি আছোঁ ঠিক আছে ফাইনেলি জাষ্ট ৰুমত আহি গ'লোঁ ইয়াৰ ভিতৰতো মানে কিবা আছে এইবিলাক চাইছে ইয়াৰ ভিতৰত আছে আমি আছোঁ শিয়ালদাত ইয়াৰ ভিতৰত মানে কি শিয়ালদাত যদি আপোনালোকক যদি ৰুম লাগে তো ইয়াত মানে অনলি আধাৰ কাৰ্ডটো লাগে আৰু একো নালাগে অনলি আধাৰ কাৰ্ডটো লাগে এতিয়া ৰুম 2 নম্বৰ ফ্ল'ৰত আছে বোলে ওপৰত আছে এতিয়া ওপৰত চাই আছোঁ দেখাই আছোঁ আপোনালোকক আৰু কিমান লৈছে গোটেইকেইটা কৈ আছোঁ ঠিক আছে আৰু এতিয়া যাওঁ এইফালে যাওঁ বাবাজন আমাৰ তিনিজনৰ ৰুম ইয়াত নিখিল দা জয়ন্ত আৰু মই ইয়াত শুম তিনিজন চকু মজা লাগিব ইয়াতে কৰি আমাৰ ৰুমখন দেখালোঁ এইফালে আমাৰ ৰুমখন মানে তিনিজন আৰু এইফালে আছে তিনিজন বান্টু আৰু কি বুলি কয় ঋষি আৰু অভিলেখ দা থাকিব আৰু এইফালে সিহঁতৰ লেট্ৰিন বাথৰুম দিছে মানে কি ক'ম আৰু ইমান গৰম লাগিছে এইফালে চব ফেন চলি আছে আমাৰ এনেকুৱা গৰম লাগিছে কলকাতাত মানে বহুত গৰম লাগিছে হৈ আছোঁ আৰু কি ক'ম আৰু মানে 2-3টামান কথা মানে মই ভাবিলোঁ মানে কি এই যোনকেইটা গাড়ী ড্ৰাইভাৰকেইটা মানে এনেকুৱা মানে লেজেণ্ড বুলি কি ক'ম আৰু এনেকুৱা স্পীড চলাই মানে গাড়ীকেইটা মানে মানি ল'বা আৰু কলকাতাত মই এটা কথা মানে 2-3টা কথা মানে কৈ দিছোঁ যে এনেকুৱা মজা লাগিলে যে যিটো কেপি মানে কলকাতা পুলিচকেইটাই মানে তেওঁলোকে মানে কি ৰেচপেক্ট দিছে যিকোনো মানুহক মানে ৰেচপেক্ট দি কথা পাতিছে মানে এইকেইটা মোক ভাল লাগিলে আৰু RPF কেইটা যে কালি যেনেকুৱা RPF কেইটা আমাক কি কৈছে যে আমাৰ দেশখন গোটেইকেইটা মানুহৰ মানে কি আমাৰ 6জন আছোঁ চবৰ মানে কি টলি আছে চবৰ এটা টলি চেক কৰিছে চেক কৰি পিনে লাষ্টত গৈ পিনে সিহঁতে থেংক ইউ বুলি কৈছে মানে কি ক'ম আৰু এনেকুৱা ৰেচপেক্ট দি কথা পাতিছে আৰু আমাৰ ফালে আৰু কি ক'ম মানে আমাৰ ফালে মানে কি মই কমপ্লেইন কৰা নাই একো কৰা নাই মানে কি এইফালে পুলিচকেইটা মানে মজা ৰেচপেক্ট দি কথা পাতে মানে এইটো মোক ভাল লাগিলে আৰু ড্ৰাইভাৰকেইটা আৰু কি ক'ম আৰু গোটেইকেইটা মানে কি 5টা বজাতে গা ধুইছে মানে চব 5টা বজাত এইফালে গা ধুইছে আৰু এইফালে এনেকুৱা গৰম লাগিছে ফেন চলাই মই শুই আছোঁ আৰু বাছৰ যোনকেইটা বহা ছিটকেইটা তেওঁলোকৰ বাছৰ ছিটকেইটা মানে কি ছিষ্টেমেটিক কৰিছে মানে এফালে কৰি দিছে ল'ৰা আৰু এফালে কৰি দিছে ছোৱালী মানে ছিষ্টেমেটিক চলাইছে মানে ছোৱালী ফালে ল'ৰা বহিব নোৱাৰিব আৰু ল'ৰা ফালে ছোৱালী বহিব নোৱাৰিব মানে কি লেডিজ ফালে আমি বহি গৈছিলোঁ আমাক কৈছে এইফালে ছোৱালীৰ ছিট হয় এইফালে বহিব নোৱাৰিবা বুলি কৈছে এনেকৈ তো মই মানে মাইণ্ড কৰিলোঁ মানে কি ভাবিলোঁ যে এনেকুৱা ছিষ্টেমেটিক মতে চলাইছে মানে জাম লাগিছে বাছত মানে কি এনেকুৱা মানুহ উঠাইছে মানে তথাপিও মানে কি লেডিজ ছিটত লেডিজে বহিব মানে জেণ্টছ ছিটত জেণ্টছে বহিব মানে কি ক'ম আৰু তেওঁলোকৰ যোনকেইটা ভাড়া মাৰে এইকেইটা গাড়ীৰ মানে কালাৰকেইটা গোটেইকেইটা য়েল্ল' আছে গোটেইকেইটা বাছকেইটাও য়েল্ল' আছে আৰু ড্ৰাইভাৰকেইটা আৰু কি ক'ম আৰু পং চলাইছে আৰু লেজেণ্ড এইকেইটা কিজানি মানি গ'লোঁ কিন্তু সঁচাকৈ সৰু সুৰা ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু কি কৰিব আছে আপোনালোকে কৰিব আৰু আজিৰ পৰা কলকাতাৰ ভিডিঅ' ধমকা আহি আছে তো আহি গ'লোঁ এতিয়া গৈ পিনে ফ্ৰেছ হ'ব লাগিব গা পা ধুব লাগিব এতিয়া টাইম হৈছে 7টা গা ধুই অলপ একো খোৱা নাই মানে ৰাতিপুৱা একো খোৱা নাই এতিয়া খাই লওঁ আৰু অলপ ৰেষ্ট কৰোঁ আৰু ওলাই আছোঁ আৰু বেলেগ এটা জেগাত গৈ আছোঁ এইটো ভিডিঅ'ত এতিয়া তো নতুনকৈ চাইছে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলেগ এখন দবাই দিব আৰু ইয়াৰ মাজত এটা কথা কৈ দিওঁ মই কোনোবাই যদি কলকাতা আহিছে যদি ক'ত কি জেগা আছে আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব তাতে যাবলৈ মই চেষ্টা কৰিম যে এইটো যিটো ভাল আছে যদি জেগাটো তো আপোনালোকে কমেণ্ট কৰি জনাব তাত যাবলৈ মই চেষ্টা কৰিম আৰু কোনোবাই যদি অহা নাই শুনিছে এইটো জেগা ভাল আছে বুলি সেইটোও কমেণ্ট কৰি জনাব যাবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ মানে ধন্যবাদ জয় আহোম